Dear students, welcome to my channel Economic Classes. Hope you all are fine and enjoying my classes. তোমালোকে ইতিমধ্যে জানা যে আমি হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰ 1 নম্বৰ চেপ্টাৰটো অলৰেডি শেষ কৰিছোঁ আৰু আজি আমি এই চেপ্টাৰটোৰ যিটো লাষ্ট ব্লক প্ৰডাকশ্যন পচিবিলিটি কাৰ্ভ এণ্ড অপৰচুনিটি কষ্ট এই ব্লকটোৰ কুৱেশ্যন এনচাৰখিনি ডিছকাছ কৰি দিব লৈছোঁ উৎপাদন সম্ভাৱনা ৰেখা আৰু উৎপাদন সম্ভাৱনা অনুসূচী কাক বোলে What is production possibility schedule and production possibility curve? দেশ এখনৰ সীমিত সম্পদ আৰু প্ৰযুক্তিগত দিশ অনুসৰি বস্তুহেয়াৰ যিমান সংখ্যক বিকল্প উৎপাদন সংযোজন সম্ভৱ তাৰ তালিকাকৰণেই হ'ল উৎপাদন সম্ভাৱনা অনুসূচী আৰু উক্ত জোটসমূহৰ লৈখিক প্ৰকাশ বা ৰেখাত প্ৰকাশ কৰিলে আমি যি ৰেখা পাম তাকে কোৱা হয় উৎপাদন সম্ভাৱনীয়তা ৰেখা A production possibility schedule is a list of various combinations of the amounts of two goods which can be produced within the given resources and technology. The graphical presentations of this schedule is called production possibility curve or production possibility frontier. It shows all the possible options of output for two products that can be produced using all factors of productions where the given resources are fully and efficiently utilized per unit of time. উৎপাদন সম্ভাৱনা ৰেখাৰ অংকন পদ্ধতিৰ বিষয়ে লেখা Write the steps of drawing a production possibility curve or frontier. তোমালোকে মোৰ আগৰ যিটো ভিডিও প্ৰডাকশ্যন পচিবিলিটি কাৰ্ভৰ তাত দেখিবা মই বহুত ধুনীয়াকৈ প্ৰডাকশ্যন পচিবিলিটি কাৰ্ভৰ অংকন পদ্ধতিৰ বিষয়ে কৈছোঁ এতিয়া মই থুলমূলকৈ সেই প্ৰচেছকেইটা কৈ দিছোঁ প্ৰথমতে তোমালোকে ধৰি ল'বা যে অৰ্থনীতিত এক নিৰ্দিষ্ট সংখ্যা বা নিৰ্দিষ্ট পৰিমাণৰ সম্পদ আছে আৰু এই সম্পদখিনি আমি দুটা দ্ৰব্য উৎপাদন ব্যৱহাৰ কৰিব পাৰোঁ কাপোৰ অৰ্থাৎ কপাহী বস্ত্ৰ বা ধান আৰু এটা কথা কি যে যেতিয়া এটা বস্তু তুমি বেছিকৈ উৎপাদন কৰিবলৈ যাবা তেতিয়া অন্য এটা বস্তুৰ উৎপাদন কমাব লাগিব আৰু সেইখিনি সম্পদ আমি ধান আৰু কাপোৰ উৎপাদনৰ ব্যৱহাৰ কৰিলে আমি বিভিন্ন ধৰণে বা বিভিন্ন পৰিমাণৰ কাপোৰ বা ধান আমি উৎপাদন কৰিব পাৰোঁ আৰু তাৰ ওপৰত ভিত্তি কৰি আমি বিভিন্ন ধৰণৰ উৎপাদনৰ জোট বা কম্বিনেশ্যন পাব পাৰোঁ যেনে এই জোটত আছে ধান ২৮,০০০ কুইণ্টল তাত আমি কাপোৰ উৎপাদন কৰা নাই ঠিক সেইদৰে বি জোটত ১,০০০ মিটাৰ কাপোৰ পাম আৰু ২৭,০০০ কুইণ্টল ধান পাম ঠিক সেইদৰে আমি A, B, C, D, E আদি বিভিন্ন ধৰণৰ উৎপাদন সম্ভাৱনাৰ জোট আমি পাব পাৰোঁ এই উৎপাদন সম্ভাৱনাৰ জোটখিনি যেতিয়া আমি এটা নিৰ্দিষ্ট স্কেল লৈ গ্ৰাফ পেপাৰত পুট আপ কৰোঁ বা গ্ৰাফ পেপাৰত বহাওঁ তেতিয়া আমি এনেকুৱা এখন কি পাম গ্ৰাফ পাম আৰু সেই বিন্দুবিলাক A, B, C, D, E যেতিয়া ফ্ৰী হেণ্ড জইন কৰোঁ ফ্ৰী হেণ্ড জইন কৰিলে আমি বা মুক্ত হস্তে যেতিয়া আমি জইন কৰোঁ তেতিয়া আমি কি পাম এনেকুৱা এডাল কি ধান আৰু কপাহী বস্ত্ৰৰ এডাল উৎপাদন সম্ভাৱনা ৰেখা পাম এনেদৰে উৎপাদনৰ বিভিন্ন জোটসমূহ সংযোগ কৰি আমি যিডাল ৰেখা পাম সেই ৰেখাডালেই হৈছে উৎপাদন সম্ভাৱনা ৰেখা আৰু এই উৎপাদন সম্ভাৱনা ৰেখাডাল দেখাই আছে কেনেদৰে এক নিৰ্দিষ্ট পৰিমাণৰ সম্পদ ব্যৱহাৰ কৰি আমি ধান আৰু কপাহী বস্ত্ৰ উৎপাদন কৰিব পাৰোঁ উৎপাদন সম্ভাৱনা ৰেখাৰ অধ্যয়নৰ অভিধাৰণাসমূহ কি কি What are the basic assumptions of production possibility curve analysis? The main assumptions of PPC curve analysis are সম্পদসমূহ অপৰিৱৰ্তনীয় অৰ্থাৎ constant amount of resources সম্পদৰ পূৰ্ণনিয়োগ full employment of resources অপৰিৱৰ্তনীয় প্ৰযুক্তি আৰু উৎপাদন পদ্ধতি constant technology and production method অৰ্থনীতিত মাত্ৰ দুটা বস্তুহে উৎপাদন হয় only two goods are produced in the economy এইখিনিতে তোমালোকে এটা কথা মন কৰিবা যে কেতিয়াবা আহিব পাৰে যে প্ৰডাকশ্যন পচিবিলিটি কাৰ্ভৰ
ড্ৰবেক্স বা দুৰ্বলতাসমূহ কি কি? এই এজাম্পশ্যনখিনিতে তোমালোকে তাৰ ড্ৰবেক্সখিনি পাই যাবা। প্ৰথম এজাম্পশ্যনটোত আছে যে সম্পদসমূহ অপৰিৱৰ্তনীয়। আমি জানো যে এখন অৰ্থনীতিত কেতিয়াও সম্পদসমূহ এটা সময়ত অপৰিৱৰ্তনীয় হৈ থাকিব নোৱাৰে। সম্পদখিনি পৰিৱৰ্তন হৈ থাকিবই। 2 নম্বৰটো হৈছে সম্পদৰ পূৰ্ণ নিয়োগ বা ফুল এমপ্লয়মেণ্টটো কেতিয়াও সম্ভৱ নহয়, এটা অবাস্তৱ ধাৰণা। ঠিক সেইদৰে সময়ৰ অগ্ৰগতিৰ লগে লগে কি হয়, প্ৰযুক্তিবিদ্যা আৰু উৎপাদন পদ্ধতি পৰিৱৰ্তন হৈ গৈ থাকে। আৰু এই পৰিৱৰ্তনীয় প্ৰযুক্তি আৰু উৎপাদন কৌশল ধৰাটোৱে হৈছে PPC কাৰ্ভ এনালিচিছৰ এটা ডাঙৰ ড্ৰবেক্স। আৰু একেবাৰে গুৰুত্বপূৰ্ণ আৰু লাষ্ট ড্ৰবেক্সটো হ'ল যে অৰ্থনীতিত মাত্ৰ দুটা দ্ৰব্যহে উৎপাদন কৰা হয়। এইটো সম্পূৰ্ণ এটা অবাস্তৱ ঘটনা, কাৰণ আমি জানো যে আমাৰ দৈনন্দিন জীৱনত বা এখন অৰ্থনীতিত বিভিন্ন ধৰণৰ বস্তু ব্যৱহাৰ হয় হা। গতিকে আমি কি হয়, PPC কাৰ্ভ এনালিচিছত মাত্ৰ দুটা বস্তু উৎপাদনহে ধৰা হয়, আৰু এইটো হৈছে এটা ডাঙৰ ড্ৰবেক্স। উৎপাদনৰ প্ৰান্তিক ৰূপান্তৰ হাৰ কাক বোলে? হোৱাট ইজ দ্য মাৰ্জিনেল ৰেট অফ ট্ৰান্সফৰমেশ্যন? এই কনচেপ্টটো বা উৎপাদনৰ প্ৰান্তিক হাৰ কনচেপ্টটো মূলতঃ PPC কাৰ্ভৰ লগত জড়িত। PPC কাৰ্ভ মানে হৈছে উৎপাদন বিশ্লেষণ ৰেখা। আৰু এই মাৰ্জিনেল ৰেট অফ ট্ৰান্সফৰমেশ্যন হ'ল এই PPC কাৰ্ভ মানে উৎপাদন সম্ভাৱনা ৰেখাডালৰ ঢাল। এটা দ্ৰব্যৰ অতিৰিক্ত গোট উৎপাদন কৰিবলৈ যাওঁতে আনটো গোটৰ উৎপাদন যি পৰিমাণে ত্যাগ কৰিব লগা হয় তাকে উৎপাদনৰ প্ৰান্তিক ৰূপান্তৰ হাৰ বোলে। Marginal rate of transformations can be defined as how many units of one good have to stop being produced in order to produce an extra unit of another good, while keeping constant the use of production factor and technology being used. তোমালোকে চাবা যে যিহেতু প্ৰডাকশ্যন পচিবিলিটি কাৰ্ভডাল ক্ৰমে বাওঁফালৰ পৰা সোঁফাললৈ এঢলীয়া, ই কি নিৰ্দেশ কৰে যে এটা বস্তুৰ পৰিমাণ বঢ়াবলৈ যাওঁতে আমি অন্য এটা বস্তুৰ উৎপাদনৰ পৰিমাণ ত্যাগ কৰিব লগা হৈছে। আৰু এই যিটো হাৰত আমি এটা বস্তু উৎপাদন কৰিবলৈ যাওঁতে আনটো বস্তু ত্যাগ কৰোঁ, সেই হাৰটোৱে হৈছে প্ৰান্তিক ৰূপান্তৰণৰ হাৰ। উৎপাদন সম্ভাৱনা ৰেখাৰ আকাৰ কেনেকুৱা আৰু কিয়? What is the shape of PPC curve and why? It is of concave shape. মানে উৎপাদন সম্ভাৱনা ৰেখাৰ আকৃতি হৈছে অৱতল আকৃতিৰ। সম্পদৰ দুষ্প্ৰাপ্যতা আৰু বিকল্প ব্যৱহাৰৰ বাবে এটা দ্ৰব্যৰ অতিৰিক্ত গোট উৎপাদন কৰিবলৈ যাওঁতে আমি আনটো গোট ত্যাগ কৰিব লগা হয়। আৰু এইটো কাৰণতে কি হয়, উৎপাদন সম্ভাৱনা ৰেখাৰ ডাল অৱতল আকৃতিৰ হয়। Due to the scarcity and alternative usage of resources, some units of one goods have to stop being produced in order to produce an extra unit of another good, while keeping constant the use of production factor or technology being used. সুযোগ ব্যয় বা অপৰচুনিটি কষ্ট কাক বোলে? এটা বস্তুৰ সুযোগ ব্যয় হ'ল তাৰ সৰ্বোত্তম বিকল্প বস্তুটোৰ মূল্য, যিটো বস্তুৰ উৎপাদন ত্যাগ কৰিব লগা হয়। Opportunity cost of a good is the next best alternative uses of a good which has to sacrifice. মই তোমালোকক এটা উদাহৰণৰ সৈতে বুজাই দিছোঁ। ধৰা হ'ল 1 বিঘা মাটিত আমি কি কৰিব পাৰোঁ, ধান আৰু ঘেঁহুৰ খেতি কৰিব পাৰোঁ। আৰু ধান খেতি কৰিলে সেই 1 বিঘা মাটিৰ পৰা উৎপাদন হ'ব 50 কেজি ধান, আৰু ঘেঁহু উৎপাদন কৰিলে তাৰ পৰা উৎপাদন হ'ব মাত্ৰ 40 কেজি ঘেঁহু। ধান আৰু ঘেঁহু দুইটাৰে মূল্য হৈছে 2 টকা। গতিকে সেই 1 বিঘা মাটিত ধানৰ খেতি কৰি আমি 100 টকা পাম আৰু ঘেঁহুৰ খেতি কৰি 80 টকা পাম। সেইখিনি যদি এজন বিবেচক বা লাভ বিচৰা কৃষক বা খেতিয়ক হয়, তেওঁ কি কৰিব, সেই মাটিখিনিত ধানৰ উৎপাদন কৰিব। আৰু ধানৰ উৎপাদন কৰিবলৈ যাওঁতে তেওঁ কি কৰিব, ঘেঁহুৰ উৎপাদনটো এৰি দিব লাগিব বা ত্যাগ কৰিব লাগিব। গতিকে সেই মাটিখিনিৰ অপৰচুনিটি কষ্ট বা সুযোগ ব্যয় হ'ল ঘেঁহুখিনিৰ দাম, অৰ্থাৎ 80। এইটোৱে হৈছে সুযোগ ব্যয়ৰ উদাহৰণ।
মই প্ৰশ্ন উত্তৰখিনি থুলমূলকৈ আলোচনা কৰিছোঁ। তোমালোকে অধিক ভালকৈ বুজি পাবলৈ হ'লে মোৰ আগৰ যিটো প্ৰডাকশ্যন পচিবিলিটি কাৰ্ভৰ যিটো ভিডিঅ' আছে সেইটো এবাৰ চাবা।